হেল্ল' আমাৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া আহি আছোঁ বাগানলৈ। পাত তুলিব পৰা হৈছে নি তাকে চাব আহিছোঁ। এইফালে আমাৰ মিষ্টাৰ সোণোৱাল। আজি তোমাৰ মোৰ চোলাটো মিলি গ'ল চোৱা আকৌ। এতিয়া মই বাগানৰ পাতঘৰত বহি আছোঁ আৰু গছজোপা মানে সৰু সৰু নতুনকৈ পুলি ওলাইছে বাগানৰ মাজত, সেইবোৰ কিবা কিবি কাটি আছিলে। তাৰপাছত এইফালে আমাৰ স্কুলখন আছে, এইখন দেখি পাইছেনে জানো, MV স্কুল। এটা ভুল নে কিবা লাগিছে, এইটো এটা গছজোপা অকণমানি কিন্তু দুটা কলি মেলিছে আৰু আহিলোঁ। তাৰপিছত এইটো অমিতা এটা এজোপা পকিলে খাব কেনেকুৱা হয় বুলি থৈ দিছিলোঁ, এইটো পকিবৰ কাৰণে। এইটো পকিলে এতিয়া তাকে বোলো লৈ যাওঁ বুলি ভাবিছোঁ। পকাই দিলে হ'বনে কটাই কাটি দিওঁ বাৰু, কাইলৈতে আহিলোঁ। এইটো চাওক, জুলাই নে আগষ্ট মাহত ৰুইছিলোঁ এজোপা, চাপৰ পৰাই লাগিছে আৰু মই নিজে গুটি পচাই পেলাই এইটো পুলি কৰিছিলোঁ। আৰু এইজোপা খালি মতা ওলালে, সিফালে আছিলে কেইজোপামান, সেইকেইজোপাতো নাই, অকল এইজোপাতে যি লাগিছে আৰু। এতিয়া ঘৰৰ অমিতা ছিঙি আনি কাটিব লৈছোঁ। ধুনীয়া কালাৰ। একদম ফ্ৰেছ কোনো ইয়াত সাৰ নাই, মানে ৰাসায়নিক সাৰ নাই। গোটেইকেইটা পচাই থ'ব লাগিব, নহ'লে আকৌ কেইটামান পুলি আনি ৰুব লাগিব। খাবলৈ মই এপিচ ট্ৰাই কৰি চাওঁ। চোৱাচোন মিঠা হ'লে মিঠা আছে। মই খাই বেয়া পাওঁ খালি পকা মিঠা। দুপৰীয়া সাজ বনাব লৈছোঁ। এইফালে বিনছ, গাজৰ, বিলাহী আৰু আলু চব কাটি লৈছোঁ। আৰু ইয়াত আছে মাছ কেইপিচ মই অকণমান সৰু সৰু কৰি ল'লোঁ। আৰু আজি বনাম মাছ বইল। আমাৰ মাছ বইল ৰেডি, আমি খাম আৰু এতিয়া। পথাৰলৈ আহিছোঁ ধান চাবলৈ, পকিছেনে নাই। আৰু বাটতে এটা ফল পালোঁ, কি ফল দেখাই আছোঁ ৰ'ব আপোনালোকক। এইটো চাওক, চিনি পাইছেনে আপোনালোকে? চিনি পোৱাসকলে জনাব কি হয়নো এইটো। এইফালে এইখিনি বৰা, নামটো বোলে কছাৰী বৰা। কছাৰী মানুহে কছাৰী বৰা কৰিছোঁ। আৰু চবৰে অকণমান কৰি চাইছোঁ আমি, কেনেকুৱা হয় কি কথা আৰু কোনবিধ বেছি ভাল হয়। অহা বছৰ আকৌ তেতিয়া যিবিধে বেছিকৈ ওলায় ধান হয় সেইবিধে কৰিব চাব লাগিব। এইফালে এইখিনি আমাৰ কণজহা, এইখিনি পিছতীয়া হ'ব আৰু দোৱাটো। সেয়া কেঁচা হৈ আছে, থোকবোৰ ৰৈছে। আৰু ক'লা জহা এইখিনি দিছিলোঁ, সেইখিনি হয়তো আগলৈ আছে নেকি, চাওঁচোন। এইখিনি হৈছে আমাৰ ক'লা জহা। ইয়াতে ভুলতে সিহঁতি দি পালে এইকেইটা গোজাকেইটা হয়তো এইখিনি। এইফালে বেলি পৰো আৰু আমিও ঘৰমুৱা হৈছোঁ পথাৰ চাই। আৰু চাব দেই মোৰ লগত কোন কোন আছে। এইফালে এইকেইজন আমাৰ গ্ৰেচি নহয় বাৰু, গ্ৰেচিকটো আনিব নোৱাৰি। এই খেতিকেইটাই আহিছে আৰু লগত, য'তে যাওঁ লগত যাবই আৰু এইকেইটা।
এতিয়া আমি পথাৰৰ পৰা আহিলোঁ, আহি কুকুৰা ছাগলী নাই আমাৰ ঘৰত, হাঁহকেইটা বাৰু বান্ধিয়ে থওঁ আৰু বাকী কাম বন কৰি চাহ তাহ খালোঁ, খাই এতিয়া পাচলিলৈ ওলাই আহিছোঁ, দুটামান বজাৰ আছে কৰিবলৈ। আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।